তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো আজি আপোনালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। তো আমি বৰ্তমান আহিছোঁ মানে শ্ৰীকৃষ্ণ মানে ভাণ্ডাৰ, এইখন এখন আমাৰ হাৰ্ডৱেৰ দোকান হয়। তো যিহেতু মই ইয়াৰ পৰা কিছু কাম কৰিলে মানে সামগ্ৰী লৈ যাওঁ, তো আপোনালোকৰ বিশেষ ভিডিঅ'টো হ'ল যিহেতু আপোনালোকৰ সুস্থ শৰীৰৰ বাবে যেনেকৈ আপোনালোকৰ শুদ্ধ বায়ু মানে বায়ু দৰকাৰ হয়, তো সুস্থ শৰীৰৰ বাবে আপোনালোকৰ বিশুদ্ধ পানীয় দৰকাৰ হয়। সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো আজি হ'ব আমাৰ মানে আপোনালোকৰ পানীৰ ওপৰত বা টাংকিৰ ওপৰত। তো যিহেতু আমাৰ কিছু অভিজ্ঞতা দেখা গৈছে, আমি যেতিয়া কাম কৰিবলৈ যাওঁ, তো মানে আমাৰ কাষ্টমাৰজন চবখিনি বস্তু আপোনালোকৰ সকলো বস্তুৰ আইডিয়াটো ক'ব পাৰে, খালি টাংকিৰ আইডিয়াটো কি ব্যৱহাৰ কৰিম কি নকৰিম সেইটো আমাৰ মানে প্লাম্বাৰক সোধে। তো এইটো আমাৰ অভিজ্ঞতাৰ ওপৰত আপোনালোকক ভিডিঅ'টো মানে বনোৱাৰ চেষ্টা কৰিছোঁ। তো আপোনালোকে যিহেতু জানে, তো যিহেতু আমাৰ এই টাংকিটো আমাৰ ঘৰৰ মানে আপোনাৰ ঘৰৰ চবচে হাইটত থাকে, তো তাতে বহুত মানে ৰ'দ বতাহ বৰষুণ বায়ু বহুত বস্তু স্পৰ্শ হৈ থাকে। তাৰ ফলত আপোনালোকৰ মানে টাংকিটো চিলেকশ্যন কৰাৰ আগত আপোনালোকে ভালদৰে বস্তুটো চাব লাগে। তো সেইটো আপোনালোকৰ কাৰণে তো ভিডিঅ'টো মই বনাব ওলাইছোঁ। মোৰ ইয়াতে এখন মানে চিনটেক্সৰ বুকলেট আছে, সেই বুকলেটখনৰ ওপৰত আপোনালোকক কিছু ভিডিঅ'টো বনাই দিম। তো যিহেতু আপোনালোকে জানে টাংকি চিলেকশ্যন কৰাটো আপোনালোকৰ বহুত উপযোগী। তো ভাল টাংকি যেতিয়া আপোনালোকে মানে চাফা বা খুব বিশুদ্ধ পানী আপোনালোকে গ্ৰহণ কৰে, আপোনাৰ শৰীৰৰ কাৰণেও ভাল। তো চাফ চিকুণ। তো আপোনালোকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো মই কোনো হাৱাৰ কোৱা ভিডিঅ' নহয়। তো মই যিখিনি মোৰ অভিজ্ঞতা আছে, যিমান মোৰ বয়স হৈছে, এইখিনি অভিজ্ঞতাৰ ওপৰত, আৰু আপোনালোকে দেখিব পাৰিছে এইখন মোৰ চিনটেক্সৰ বুকলেট হয়। তো আপোনালোকে এবাৰ চাই লওক। তো ইয়াতে স্কেনাৰ আছে, আপোনালোকে যদি মানে ডুপ্লিকেট বা স্কেন কৰি ল'ব পাৰে এইখন স্কেনাৰখন। তো এইখন আমাৰ চিনটেক্সৰ বুকলেট হয়। ইয়াৰ ওপৰত আপোনালোকৰ মানে কমপ্লিট মই যিখিনি মানে ইয়াতে নলেজ দিয়াৰ চেষ্টা কৰিম, চবখিনি এই কিতাপখনৰ ওপৰতে থাকিব আৰু কিছু আমাৰ অভিজ্ঞতা। তো যিহেতু দেখা গৈছে, আমি যিহেতু কাম কৰিবলৈ গ'লে সকলোখিনি বস্তু কাষ্টমাৰজনে ক'ব পাৰে, কিন্তু মানে আমাৰ টেংকিটোৰ ওপৰত তেওঁলোকে অলপ কম ক'ব পাৰে। কি ব্যৱহাৰ কৰিম, কি লেয়াৰৰ কি নকৰিম, এইটো মানে আমাক সোধে। বাকী বস্তুখিনিতো বাকী আপোনালোকে কালেক্ট কৰি আনিব পাৰে দোকানৰ পৰা, খালি এইটো বস্তুৰ বিষয়ে অলপ কম, মানে যিটো আমাৰ অভিজ্ঞতাৰ ওপৰত আপোনালোকক ভিডিঅ'টো কম। তো যিহেতু আপোনালোকৰ টেংকিটো ঘৰৰ সকলৰ হাইটত থাকে, সকলৰ কৰি হাইটত থাকে বস্তুটো, একদম হাইটত। এই হাইটত থকাৰ ফলত আপোনালোকৰ কিছু তাতে ৰ'দ বতাহ বৰষুণ বায়ু বহুত বস্তু সংস্পৰ্শ হৈ যায়। তাৰ ফলত কিছু তাতে সৰু সৰু মাইক্ৰ'প্লাষ্টিকো আপোনালোকৰ মিহলি হ'ব পাৰে, বা হয়ও বহুত জেগাত দেখা গৈছে এনেকুৱা কিছুবিলাক লগাই। তো নন ব্ৰেণ্ডেড সেইবিলাকত দেখা হৈছে মানে 2-3 বছৰৰ লাষ্টিংটো কমি যায়, তাতে কিছু কণিকা মিহলি হৈ, তাৰ ফলত আপোনালোকৰ এইটো পানীৰ লগত মিহলি আপোনালোকৰ খাৰে চকুৰে দেখা পোৱা নাযায় বস্তুটো। তো সেইকাৰণে মই ভাবিলোঁ জাগ্ৰত হওক, যাতে আপোনালোকে কিছু জানকাৰী লওক, শুদ্ধ জানকাৰী। এখন কিতাপখন আছে, মই এইখনৰ ওপৰত মানে এই বুকলেটখনৰ ওপৰতে আপোনালোকক কমপ্লিট নলেজটো দিম। কোনো মই হাৱাৰ কথা নহয়, কোনো হাৱাবাজি নকৰোঁ। মই যিখিনি আছে ইয়াতে নলেজৰ ওপৰত মানে এই কিতাপখনৰ ওপৰত আৰু মোৰ কিছু অভিজ্ঞতা। তো আপোনালোকে চাই থাকক, এইখিনি বস্তুখিনি মই দেখাই থাকিম। তো এইবাৰ আমি এইটো দেখাম। তো ফ্ৰেণ্ডছ এইবাৰ আমি আমাৰ বুকলেটখন খুলিব ওলাইছোঁ। আপোনালোকে দেখিব পাৰে ফাৰ্ষ্ট পেজটো, এইখন চিনটেক্স। তো ইয়াৰ পিছত আমি আপোনালোকে দেখিব পাৰিছে এইবিলাক আপোনালোকে মানে পঢ়ি চাব পাৰে। তো ইয়াতে লেখা আছে, আমি মেইন টপিকটোত আহোঁ, মানে আমাৰ টেংকিৰ মেইন টপিকটো। তো এইবিলাক আপোনালোকে দেখিব পাৰিছে ইয়াতে আছে। তো এইবিলাক ইয়াতে আমাৰ ব্ৰেণ্ডখিনি আছে, মডেল আছে। তো আপোনালোকে দেখিব পাৰিছে এইবিলাক হ'ল মডেলবিলাক। তো যিবিলাক GGM-ৰ কাম হয়, তো এইবিলাকতো আমাৰ ব্যৱহাৰ কৰা হৈছে। আৰু আপোনালোকে পিকচাৰ দেখিব। তো এইবিলাক মডেলবিলাক, টেংকিৰ মডেলবিলাক। তো আপোনালোকৰ 15 years ৱাৰেণ্টি, এইটো মডেল বাই মডেল। তো মেইন টপিকত আমি আহি যাওঁ। তো ফ্ৰেণ্ডছ আমি এইবাৰ আৰম্ভ কৰোঁ। আমাৰ ইয়াতে টোটেল কেইটা মডেল মানে কিতাপৰ মতে এভেইলেবল হৈ আছে। তো আপোনালোকে দেখিব পাৰিছে ইয়াতে টোটেল 11টা আমাৰ ইয়াতে মডেল আছে, 11টা মডেল আছে। তো আপোনালোকৰ ঘৰত কোনটো মডেল আছে, তো আপোনালোকে কমেণ্ট কৰি জনালে হ'ল। তো বাকী এইটো আমি লাষ্টৰ পৰা, এইটো হ'ল আমাৰ আণ্ডাৰগ্ৰাউণ্ডত। তো এইটো আমাৰ মাটিৰ তলত মানে ফিটিং হয়। ইটোৰ পৰা নকওঁ, ইটোৰ পৰা আমি কোৱাৰ চেষ্টা কৰোঁ। তো যিহেতু আপোনালোকৰ ঘৰত এইবিলাক বেছি ইউজ হৈ থাকে, এইবিলাকো ইউজ হয়। তো এইবিলাকে মই কওঁ, যিহেতু মই যিবিলাকৰ কাম কৰি আছোঁ ইতিমধ্যে, এইবিলাকৰ বিষয়ে আপোনালোকক কোৱাৰ চেষ্টা কৰিম। তো আপোনালোকে দেখিব পাৰিছে এইটো আমাৰ লাষ্টৰ পৰা আৰম্ভ কৰোঁ। এইটো হ'ল আমাৰ নিঅ'। তো আপোনালোকে দেখিব পাৰিছে ইয়াতে কি আপোনালোকৰ গ্ৰীণ আছে, কি আছে ৰেড আছে, এইবিলাক আপোনালোকে নিজে পঢ়ি চাব পাৰে। তো ভিডিঅ'টো পজ কৰি। বাকী এইটো হ'ল আমাৰ ৰাইন', এইটো হ'ল নিঅ', ৰাইন', এইটো হ'ল টাইটেছ, এইটো হ'ল হিৰ', আৰু এইটো হ'ল ক্লাছিক, আৰু এইটো হ'ল ACA, আৰু এইটো হ'ল আমাৰ আপোনালোকৰ পিয়ৰ, এইটো পিয়ৰ প্লাছ, টাইভা, আৰু এটা ট্ৰুফাব। তো আপোনালোকে দেখিব পাৰিছে এইবিলাক হ'ল আপোনালোকৰ মডেলবিলাক। তো আপোনালোকে ভালদৰে চাই লওক। তো পজ কৰি পঢ়িও চাব পাৰে। তো
তো বাকী আপোনালোকে ইয়াতে দেখিব পাৰিছে কি আপোনালোকৰ কেটেগৰী ইয়াতে শুদ্ধ আছে, কি মানে প্ৰটেকশ্যন আছে আৰু কি প্ৰটেকশ্যন নাই। তো আপোনালোকে এইটো জানিব লগা কথা। তো এইটো বস্তু তো যিহেতু মই জাগ্ৰত হওক, আপোনালোকে বুজি পাওক বস্তুখিনি, তো সেইকাৰণে আপোনালোকে ভাল বস্তু, বহুতে কয় এইটো কৰিলে এইটো নকৰিল, তো আপোনালোকে মানে নলেজটো প্ৰপাৰ লওক। তো ইয়াতে আপোনালোকে দেখিব পাৰিছে বাকী ইয়াতে আমাৰ কি আপোনালোকৰ প্ৰটেকশ্যন, এণ্টি ভাইৰেল, এণ্টি বেক্টেৰিয়েল, এণ্টি এলজাইনা মানে আপোনালোকে বুজি পায় এলজাইনা মানে কি বস্তু। এইটো হ'ল আমাৰ আপোনালোকৰ যে এই জেলুকা বান্দা বুলি কয় আমাৰ মানে আমাৰ ভাষাত, লোকেল ভাষাত জেলুকা, ফাংগেল আৰু ইটো হ'ল আপোনালোকৰ ইউ ভি প্ৰটেকশ্যন। তো সূৰ্যৰ তাপৰ পৰা যোনটা প্ৰটেকশ্যন আহে এইবিলাক। তো আপোনালোকৰ এইটোৱে বস্তু, বাকী এইখন কিতাপত বহুত বস্তু আছে। আপোনালোকে যেতিয়া বস্তুটো কালেক্ট কৰিব যায়, কিনিব যায়, তেতিয়া আপোনালোকে এইটো মানে তাতে মানে দোকানীজনক আপোনালোকে সুধিব পাৰে, আমাকো বুকলেটখন দিয়ক, আমি ইয়াতে চাই বস্তুটো প্ৰডাক্টটো আমি ল'ম। তো বাকী ইয়াতে একো নাই, বাকী এইখিনি আপোনালোকে পঢ়ি চাব পাৰে। তো ইয়াতে আপোনালোকে গম পাইছে কি মডেল এভেইলেবল, কি আছে, এইবিলাক দেখা পাইছে আপোনালোকে। তো ফ্ৰেণ্ডছ এইখিনিয়ে। তো বাকী এইবিলাক মডেলবিলাক কিবিলাক নতুন মডেলৰ লঞ্চ হ'ব, এইবিলাক চব আমাৰ বুকলেটখনত এভেইলেবল হৈ আছে। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই ল'লে, তো এইখিনিয়ে নলেজখিনি। তো যিহেতু আপোনালোকে জাগ্ৰত হওক, শুদ্ধ জ্ঞান মানে অৰিজিনেল আপোনালোকে যিখিনি নলেজটো গ্ৰহণ কৰক। তো মোৰ উদ্দেশ্য এটাই আছিল, তো মই আপোনালোকক দেখাই দিলোঁ। তো মোৰ অভিজ্ঞতাৰো কিছু মানে কাম কৰি এইটো অভিজ্ঞতা মানে হৈছে। তো সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। তো বহুতে এতিয়া সোধা পোছা কৰি থাকে। তো বৰ্তমান মোৰ ইউটিউব চেনেলত আপোনালোকে চাই লওক, তো কমপ্লিট বস্তু আহি যাব। যদি প্লাম্বিং আপোনালোকে চাই থাকিব আৰু সুযোগ থাকিব, মানে জানকাৰী যাতে আপোনালোকৰ ৰিয়েল জানকাৰী পায়। তো আজিৰ কাৰণে এইখিনি। আগন্তুক আপোনালোকৰ কাৰণে এনেকুৱা যদি নলেজ লাগে টাংকিৰ ভিতৰত, টাংকি হওক, প্লাম্বিঙৰ ক্ষেত্ৰত হওক, মই দিয়াৰ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ আজিৰ কাৰণে বাই বাই, আৰু লগ পাম। তো বাই বাই।